हेलो फ्रेंड्स, वेलकाम बैक मोर चैनलत সকলোকে স্বাগতম জনাইছোঁ। এতিয়া বাজে আপোনাৰ 11:30। তো ভাবিছোঁ ব্লগ এটা বনাওঁ বুলি। তো আজি মই আপোনালোকক মূলা শাক ভাজি কেনেকৈ বনাই দেখুৱাম। চবে জানে, তথাপিও মই মোৰ ষ্টাইলত বনাম। প্ৰথমতে মই মূলা শাকটো ভালকৈ ধুই লৈছোঁ আৰু আধা ঘণ্টামান পানীত তিয়াই থৈছোঁ। মই এইটো লেতেৰা লাগি থাকিব পাৰে, চব ওলাই যাব। এতিয়া মই মূলা শাকটো কাটিম আৰু তাৰ লগতে লৈছোঁ মই কেঁচা জ্বলা, ৰহুন লৈছোঁ কেইটামান, আৰু এইটো হ'ল আপোনাৰ ক'লা জিৰা। তো মই এতিয়া মূলা শাকটো কাটোঁ। তো মূলা শাক মোৰ কটা হ'ল, চাওক একদম মিহি হ'ব লাগে, কিন্তু মোৰ বিশেষ মিহি হোৱা নাই। এতিয়া মই ফাৰ্ষ্ট তেলটো দি ল'লোঁ। গৰম হ'লে ক'লা জিৰা আৰু ৰহুনটো দি দিম। গৰম হৈছে নে চাই লওঁ। গৰম হৈছে। এতিয়া দুটামান ৰহুন দি দিওঁ। এতিয়া মই শাকটো দি দিম। লগতে দুটামান কেঁচা জ্বলা দি দিব। নিমখ এইটো খাই ল'ব, আপোনালোকৰ হিচাপত দিব। আৰু হালধি এতিয়া ভালকৈ ফ্ৰাই কৰি লওক। শাক বনাব বেছি টাইম নালাগে। কাটি কুটি চব ৰেডি থাকিলে আপোনাৰ 10 মিনিটত হৈ যায়। অলপ টাইম এইটো ঢাকি দিব লাগিব।
2 মিনিটমান ঢাকি থলোঁ যাতে ভালকৈ সিজি যায়। 2 মিনিট হৈ গ'ল, মোটামুটি শাক হৈ গৈছে। মোটামুটি শাক ৰেডি। শাক থাকিলে ভাতৰ লগত আৰু একোৱেই নালাগে। তো মোৰ শাক বনোৱা কমপ্লিট হৈ গ'ল।